সংযোগবশত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানক নিজৰ কবলত পাই বিশ্বৰ সন্মুখত হিৰো হোৱাৰ সপোন দেখিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে। কিন্তু খুদ দেশখনৰ সেনাবাহিনীয়ে চেঁচা পানী পেলালে ইমৰান খানৰ আশাত। বন্দুকৰ নলীৰ আগত পাকিস্তানী সেনাক প্ৰশংসা কৰি প্ৰস্তুত কৰা হৈছিল উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানৰ এক ভিডিঅ'। একেলগে কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজাহাৰ পাকিস্তানতে থকা বুলি ঘোষণা কৰে দেশখনৰ স্বয়ং বিদেশ মন্ত্ৰীয়ে। এই দুয়োটা ঘটনাই বিশ্বৰ সন্মুখত হিৰোৰ পৰা জিৰো কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক। সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ পাকিস্তানৰ আচল স্বৰূপ উন্মোচন। ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দনক মুকলি কৰি বিশ্ববাসীৰ সন্মুখত হিৰো হোৱাৰ সপোন দেখিছিল পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। কিন্তু হিৰোৰ পৰিৱৰ্তে জিৰোহে হলগৈ ইমৰান খান। ধুৰন্ধৰ পাকিস্তানৰ মিথ্যাচাৰ উন্মোচন। পাকিস্তানতেই আছে জৈশ-ই মহম্মদৰ মুৰব্বী তথা পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰ। এটা ব্যক্তিগত চেনেলত এই কথা ঘোষণা কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীয়ে। He is in Pakistan. According to my information, he is very unwell. He is unwell to the extent that he cannot his house because he is really unwell. ভাৰতৰ আক্ৰমণৰ ভয় আৰু বিশ্বৰ মানচিত্ৰত এঘৰীয়া হোৱাৰ ভয়তে শুকুৰবাৰে নিশা ৱাঘা আটাৰী সীমান্তত পাকিস্তানে মুকলি কৰি দিছিল ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানক। অভিনন্দনক মুকলি কৰি দি পাকিস্তান যে শান্তিৰ পক্ষত সেই কথা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিল পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। কিন্তু পাকিস্তানী সেনাৰ হাতৰ পুতলা ইমৰান খানৰ আশাত চেঁচা পানী। অভিনন্দনক মুকলি কৰাৰ পূৰ্বে পাক সেনাই প্ৰস্তুত কৰিছিল এটা ভিডিঅ'। বলপূৰ্বকভাৱে পাক সেনাই প্ৰস্তুত কৰিছিল সেই ভিডিঅ'টো। সেইবাবেই অভিনন্দনৰ প্ৰত্যাৰ্পণত হৈছিল বিলম্ব। কিন্তু পাক সেনাই নিজৰ স্বাৰ্থত প্ৰস্তুত কৰা সেই ভিডিঅ'ত উল্লেখ নাই ইমৰান খানৰ প্ৰসংগ। সেয়েহে পাক চৰকাৰৰ এইবাৰ এক নতুন চক্ৰান্ত। শুনিলে হাঁহি উঠিব আপোনাৰ। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক শান্তিৰ দূত হিচাপে প্ৰক্ষেপ পাকিস্তানৰ। ইমৰান খানক শান্তিৰ নোবেল বঁটা দিয়াৰ আহ্বান পাকিস্তানৰ। পাকিস্তানৰ সংসদত এই প্ৰস্তাৱ উত্থাপন তথ্যমন্ত্ৰী চৌধুৰী ফৱাদ হুছেইনৰ। সংসদত এনে প্ৰস্তাৱ উত্থাপন কৰি বিশ্ববাসীৰ সন্মুখত আকৌ হাঁহিয়তৰ পাত্ৰ হৈছে পাকিস্তান। पाकिस्तान ने एक ऐसे ओकेजन को बजाय ग्रेसफुली कंडक्ट करने के लिए बड़ी डिस्ग्रेसफुली कंडक्ट किया और जो उन्होंने दर्शाया दुनिया को वो एक किस्म से कम्प्लीटली मौकरी है और शरार है, जिसके लिए पाकिस्तान की कड़ी निंदा होनी चाहिए। दरअसलते অভিনন্দনৰ মুকলিৰ আঁৰত আছে ভাৰতৰ কূটনৈতিক হেঁচা। বিদেশী ৰাষ্ট্ৰৰ ভিক্ষা নাপাৰে এদিনো চলিব পৰাৰ অৱস্থাত নাই পাকিস্তান। শেহতীয়াকৈ আমেৰিকাৰো ৰোষত পৰিছে দেশখন। ভাৰতৰ বিৰুদ্ধে F-16 যুদ্ধ বিমান ব্যৱহাৰ কৰি আমেৰিকাৰ ৰোষত পৰিছে পাকিস্তান। কিয়নো সন্ত্ৰাসবাদ দমনৰ বাবেহে আমেৰিকাই F-16 বিমান দিছিল পাকিস্তানক। কিন্তু ভাৰতীয় সেনাই পাকিস্তানৰ এই দুষ্কাৰ্য উদঙাই দিয়াৰ পাছত বিপদৰ সন্মুখীন হৈছে পাকিস্তান। আমেৰিকাৰ উপৰি সংযুক্ত আৰৱেও ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বন্ধ কৰাৰ সকিয়নি দিছে পাকিস্তানক। শেহতীয়াকৈ আবুধাবিত অনুষ্ঠিত 57খন ইছলামিক ৰাষ্ট্ৰৰ সন্মিলনতো পাকিস্তানৰ মুখা খুলি দিছিল ভাৰতে। আৰু এই সকলোবোৰ মিলি উইং কমাণ্ডাৰ অভিনন্দনক মুকলি কৰি দিবলৈ বাধ্য হৈছিল পাকিস্তান। এক কথাত ভাৰতৰ হাতত আকৌ এবাৰ কূটনৈতিক যুদ্ধত বিধ্বস্ত হল পাকিস্তান। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।